Hey guys, welcome back to my channel. মোৰ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। তো আজি হৈছে 18 অক্টোবৰ। আজি হৈছে কাতি বিহু। তো আপোনালোকক সবকে আমাৰ দুইটাৰে ফালৰ পৰাই কাতি বিহুৰ শুভেচ্ছা জনালো। আপোনালোকৰ গোটেই বছৰটো ধনে ধনে যাতে ভৰি থাকে হেয়াই কামনা কৰিলো। আৰু হেয়া সৰুকে হৰাই এখন দিব লৈছো আৰু তুলসী তলত। গাইজ চাদৰ মেখেলা পিন্ধিছো তো এবাৰ কেনেকুৱা লাগিছে দেখাই দিওঁ। আৰু চাওক না এই চাদৰত হেয়াৰ পিন লগাই লৈছো। হেৰি সেফটি পিন নাপালো তো মানে চুলিত মাৰা ক্লিপে ইয়াত লগাই লৈছো আৰু হেয়াৰ হেৰি। তো এতিয়া মোক কেনেকুৱা লাগিছে মই দেখাম। কেনেকুৱা লাগিছে মানে বহুত বেয়াই লাগিছে, কিন্তু মই পিন্ধিব নাজানো যিহেতু, হ'লেও এবাৰ দেখাই দিওঁ। কাতি বিহুৰ উপলক্ষে কিবা কবানে? তো গাইস এতিয়া আমি হৰাই দিলো, ধূপচাকি দিয়া হ'ল। এতিয়া আমি চাহ খাব লৈছো। চাহ পিঠা এয়া হাজবেণ্ডে মানে ঘৰত যাওঁতে শাশু মায়ে বনাইছিলে। তো এইটো শাশু মা বনোৱা এইটো পিঠা আৰু এয়া নাৰিকল লাৰু আজি। তো এতিয়া আমি চাহ খাব লৈছো আৰু আহা চাহ খাওঁ আৰু জয়ন্তী চাহ খা। মায়ে বনাইছে আৰু এইটো গাইছ। মোৰ হাজবেণ্ডে কি কয়, কিমান কৰা আৰু ভিডিঅ' মানে মোক অলপো ছাপৰ্ট নকৰে। প্ৰসাদ দিলানে চবকে? দিলো। এতিয়া প্ৰসাদ চবকে দি মেলি আহি এতিয়া মই খাব লৈছো। এইটো মধুৰিটো কেম্পাছৰে হয়। গছত মধুৰি লাগা কেতিয়াবাতে বন্ধ হ'ল, কিন্তু কিবা কৰি আজি চাওঁতে এটা দেখি পালো। মাত্ৰ এটা আছিলে গছত, চিঙি আনি সেইটোকে প্ৰসাদত দিলো। গাইজ এতিয়া মই ড্ৰেছ সলাই ল'লো। এতিয়া একেবাৰে চাহ খোৱা হ'ল। এতিয়া আমি ভাতত লাগো। আৰু আজি কাতি বিহু স্পেচিয়েল আমাৰ ভাবি আছিলোঁ মই যে নতুনকৈ লাই শাক ওলাইছে, তো লাই শাক আৰু গাহৰি মাংস খাম বুলি। তো আজি সেই চান্সটো পাইছোঁ আৰু। তো এতিয়া এইখিনি আমাৰ পৰ্ক ৰেডি। এইখিনি কিমান আছে মই সেইটো গম নাপাওঁ। এইটো হয়তো আধা কিলো আছে পৰ্ক। আৰু ইয়াত আছে পিঁয়াজ, আলু আৰু আদা নহৰু ৰাফকৈ হেৰি কৰা পেষ্ট নহয়, ৰাফকৈ হেৰি কৰি লৈছোঁ। আৰু এইপিনে জলকীয়া চাগে বেছি হ'ব, অলপ কমাব লাগিব। আৰু এইপিনে হৈছে লাই শাক নতুনকৈ ওলোৱা লাই শাক। তো ভাবিছোঁ আৰু খাব মন আছিলে বহুত দিনৰ পৰা, তো আজি খাম আৰু। আমি গেছটো জ্বলাই ল'লোঁ। এতিয়া কেৰাহীখন বহাই দিম। এতিয়া কেৰাহীখন গৰম হোৱাৰ পিছতে তেল দি দিম। এইটো দিম আৰু তেল গৰম হ'ল। এতিয়া তেল গৰম হোৱাৰ পিছত আমি এতিয়া পৰ্কখিনি দি দিছোঁ। এতিয়া গোটেইখিনি পৰ্ক দি দিম। দি মেলি এইখিনি ভালকৈ ভাজি ল'ব লাগিব। ভজাৰ পিছতহে
গোটেইখিনি বস্তু এটা এটাকৈ দি যাব লাগিব আৰু এতিয়া এইখিনি লৰাই আছোঁ ভালকৈ। এতিয়া আমি এইখিনি এতিয়া অলপ টাইম এইখিনি সিজিব দিম মাংসখিনি ভালকৈ। এতিয়া তাৰপিছত এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি দেখাব নহ'ল দিওঁতে, তো এতিয়া পিঁয়াজখিনিও দি অলপ এতিয়া দিয়া বেছি সময় দিয়া হোৱা নাই। এতিয়া ভালকৈ ভাজি ল'ম পিঁয়াজ দি লগত। তাৰপিছত এতিয়া আমি নিমখ দি দিম। ইয়াত নিমখ দি দিছোঁ। এতিয়া নিমখখিনি দি ভালকৈ লৰাই ল'ম। মাংসখিনি মানে আগতীয়াকৈ গোটেই ভালকৈ হেৰি হৈ ল'ব লাগে। একচুৱেলি বইল কৰি লোৱাই হৈছিলে মাংসখিনি, তো এতিয়া ভালকৈ নিমখ দি লৰাই ল'ম। এতিয়া জলকীয়া দি দিছোঁ। জলকীয়া 6টা জলকীয়াই হ'ব, 6টা জলকীয়া দি দিছোঁ আৰু এতিয়া জলকীয়াখিনি দিও লৰাই ল'ম ভালকৈ। ধুনীয়াকৈ লৰাই ল'ম আৰু মাংসৰ তেল ওলাইছে আৰু এতিয়া আলু দি দিম। আলুখিনি দিয়াৰ পিছতো ধুনীয়াকৈ লৰাই ল'ম আমি ভালকৈ। আলুখিনি এনেকৈ কাটিছোঁ, বৰ বেছি ডাঙৰকৈ কটা নাই, সোনকালে সিজিবলৈ। মাংসখিনি সিজিয়ে গ'ল আৰু এতিয়া লাই শাকখিনি লাষ্টত দিম, যাতে সেইখিনি লাই শাকখিনি ইমান নিসিজিলেও হয়, সেইখিনি পটকৈ সিজি যায় বস্তু, আৰু অলপ আধা সিজা হৈ থাকিলেও ভাল লাগে লাই শাকখিনি। আদা নহৰু পেষ্টখিনিও দিয়া হৈছিলে, সেইখিনি দেখাব থাকি গ'ল। আধা সিজা হৈ গ'ল আলুখিনিও অকণমান। এতিয়া হালধি দি দিছোঁ। এতিয়া এইটো ৰেড চিলি পাউডাৰ দি দিছোঁ। আৰু এতিয়া জিৰা ধনিয়া পাউডাৰ এইটো দি দিছোঁ, একেলগে মিক্স কৰি ৰাখা টেমাত। তাৰপিছত আমি এইটো গৰম মছলা অলপমান দি দিছোঁ। গৰম মছলা অলপ বেছিকৈ পৰিলে হৈ যাব, তথাপিও একো নাই, আমি মিলাই ল'ম ধুনীয়াকৈ। এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ আমি। এতিয়া অলপমান লৰাম ভালকৈ। ধুনীয়া গোন্ধ ওলাইছে, মইতো বিৰাট ধুনীয়া পাইছোঁ বাৰু গোন্ধখিনি। এতিয়া মজা লাগিছে, দেখিবও ধুনীয়া, মাংসখিনিও ভাল। এতিয়া এয়া ধুনীয়াকৈ তেল চেল ওলোৱা হৈ গৈছে আৰু মাংসৰ যিমান তেল ওলায়, এয়া চাওক কিমান ধুনীয়াকৈ তেল ওলাইছে। এতিয়া আমি লাই শাকখিনি দি দিম। লাই শাকখিনি মই কাটি লোৱা নাই, মই এনেকৈ দীঘলে দীঘলে দিছোঁ। দীঘলে দীঘলে দিলে ভাল লাগে খাবলৈ, তো এনেকৈ দি দিছোঁ। আৰু এনেকৈ মাংসখিনি ওপৰত হেৰি কৰি ল'ম, লাই শাকখিনি তলত হেৰি কৰাকৈ কৰিম আৰু যাতে লাই শাকখিনি তলৰ ফালে সিজি যায়, সেনেকৈ মিলাই দিছোঁ। কাটিলে মানে একেবাৰে নাইকিয়া হৈ যায় যদি মানে কুটি লওঁ, সেইকাৰণে দীঘলে দীঘলে দি দিছোঁ। আৰু এতিয়া লৰাই আছোঁ। এতিয়া ঢাকনিখন দি দিম সিজিবলৈ অলপমান। এতিয়া ঢাকনিখন উঠাওঁ আৰু এতিয়া হ'ল 2-3 মিনিটমানে হ'ল। এতিয়া উঠাই চাওঁ কি হৈছে। এয়া চাওক কিমান ধুনীয়া লাগিছে, একেবাৰে লাই শাক সিজি গৈছে, একদম সিজি পমি গ'ল। এতিয়া আৰু খাবহে লাগে আৰু। এতিয়া এইখিনি লৰাই ল'ম অলপ ভালকেনে, লৰাই লৈ একেবাৰে আৰু অলপমান টাইম লাগিব আৰু বেছি নহয়, সিজিছে তথাপিও আৰু গাহৰি মাংস যিহেতু অলপ বেছি সিজাব লাগে। এতিয়া এয়া হৈ গ'ল আৰু লাষ্ট। এতিয়া গেছটো অফ কৰি দিম আৰু এতিয়া ছাৰ্ভ কৰিম আৰু। তো এয়া কলপাত আছিলে যিহেতু, সেইকাৰণে অকণমান কলপাততে উলিয়াই লৈছোঁ, কলপাতত ভাল লাগে। তো এয়া এতিয়া পিঁয়াজৰ টুকুৰা কেইটামানো দি লৈছোঁ, তো দেখাত ধুনীয়া লাগে এনেকৈ। তো এয়া বেলেগ বনোৱা নাই, এইখিনিয়ে। লাই শাকখিনি দীঘলে দীঘলে দি দিছিলোঁ, দি দিয়াৰ কাৰণে খাই চাওঁ দিয়া। লাই শাকখিনি ভালে লাগিছে। বঢ়িয়া হৈছে। বহুত দিনৰ পৰা এনেকৈ খাম বুলি ভাবি আছিলোঁ, পৰ্ক আৰু লাই শাক, তো আজি খালোঁ।
খুব ভাল লাগিছে আজি বিহু বুলি আমি এনেকৈ উদযাপন কৰিলোঁ আৰু সৰু সুৰাকৈ যিহেতু আমি দুটাই থাকোঁ তো আপোনালোকে কেনেকুৱাকৈ কৰিলে সেইবিলাক মোক জনাব কমেণ্টত আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব